মই মদাহী, মই মদাহী, মদৰ অবিহনে থাকিব নোৱাৰোঁ, মই হয় মদাহী। এই কোনোবা আছে নেকি? কোনো নাই নেকি? ৱেটাৰ চেটাৰ? ছাৰ কওক, মই আছোঁ। কি লাগে আপোনাক? ৰ'ব আহি আছোঁ। মোৰ ছাৰ, মোৰ আকাশ, অৰ্ডাৰ দিয়ক। আপোনাক কি লাগে? কি লাগে কওক। লিষ্টত যি মাল আছে, যি গেলা আছে, যি মদ আছে, যি ৱাইন আছে, চব দে মোক, মই খাম আছে। আৰু এটা আহিল আজি কোনোবা, মদাহী মদাহী। গধূলি হৈছিলেহে কেলে কোনোবাতো কওক ইয়াৰ যে এখন কফি শ্বপ হয়, ৱাইন শ্বপ নহয় বুলি। ঐ কি ৰখি আছে নেকি? যা মাল লৈ আহ আকৌ। কথা শুনা পোৱা নাই নেকি তই? যা জল্দি লৈ। নহয় মানে ছাৰ, এইখন আপুনি কি ভাবিছে কি হয় বুলি কওঁ? কিহৰ শ্বপ হয় বুলি ভাবিছে আপুনি? কি পকা চোদা কথা কৈছ? কিহৰ শ্বপ হয়? ৱাইন শ্বপ নহয় নেকি? জল্দি লৈ যা। লগত চাকনা টাকনা লৈ দে হা। মই বকাচোদা হা? মই? তই কি হয়? তইতো মোতকৈ মহা বকাচোদা। এখন ৱাইন শ্বপ নহয়, কফি শ্বপ হয় বেঙৰা। কফি শ্বপ হয়। ইয়াততো ড্ৰিংক নাপায়, ইয়াততো কফি পায়, জুচ পায়। বেঙেৰা বকাচোদা, অনলি মদে চিনি পাওঁ হা? কফি বোলা বস্তু কেতিয়াবা লাইফত শুনা পাইছিলি তই হা? ধেত তেৰিকা, মিষ্টেক হৈ গ'ল ধেই, ডাঙৰ মিষ্টেক হৈ গ'ল। বাই দ্য ৱে, কফি জুচ কি বোলা বস্তু হয়? সেইটো কিয় নতুন ব্ৰেণ্ড আহিছে নেকি? এই মাৰ্কেটত দে না, টেষ্ট কৰি চাওঁ এবাৰ কেনেকুৱা নিচা হয় এবাৰ। মদাহীক কিবা জুলীয়া বস্তু দিলেই হ'ল আৰু কিবা নাম ল'লেই হ'ল, চব কেলা মাল বুলিয়ে ভাবে, হুইস্কি বুলিয়ে ভাবে। এই মদাহীবিলাকৰ আৰু কাম নাই আৰু একদম টেষ্ট সংকট মে একদম। এই বকাচোদাক যদি মোটো খুৱাই দিওঁ ন, ভাবিব ৱাহ কি টেষ্ট, কি ব্ৰেণ্ড বুলি ভাবিব। তাত কি কৰোঁ? এনেকুৱা কৰিবও নোৱাৰোঁ। ঐ পকাচোদা, ঐ কি ভাবি আছ মনে মনে? ক আকৌ। কফি জুচ মানে মাল নহয়। তই কি হয়, ৰাম নেকি? ৰাম হ'লেও চলিব। যা 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 লৈ আন, যা যা যা, যা জল্দি লৈ যা। টেষ্ট কৰিব মই ৰখিব নোৱাৰোঁ, যা লৈ আন। হে প্ৰভু, ক'ত ফচিলি গজো? কাৰ মুখ চাইছিলোঁ ৰাতিপুৱা যে ইয়াক কালি দেখা পালোঁ কেলা? কি পকাও মানুহ বে। ছাৰ হুইস্কিও নহয়, ৰামো নহয়, এইটো জাষ্ট কফি হয়, চাহ টাইপ হয়, চাহ টাইপ। গম পাইছেনে আপুনি? চাহ টাইপ নেকি? যা 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 লৈ আন, মই খাওঁ এতিয়া, টেষ্ট কৰোঁ। মোক কাৰণে চাহো ৱাইন, ডিনাৰো ৱাইন, পানীও ৱাইনেই হয়, মালেই হয়, কেলাই হয়, চবেই হয়, যা লৈ আন যা। কেলা পকাচোদা ক'লে বুজি নাপাওঁ, ভালদৰে কৈ আছোঁ এখন ৱাইন শ্বপ নহয়, কফি শ্বপ হয় বুলিকে। যা ওলা এতিয়া, মোৰ মাথা নাখাবি কেলা, তোৰ কথা শুনি মই পকি গৈছোঁ কেলা। কি পকিছে? কল পকিছে নে আপেল হে? ছাৰ কি আল্টু ফাল্টু কথা কৈ আছে আপুনি? এইখন ৱাইন শ্বপ নহয়, কফি শ্বপ হয়। আপুনি ৱাইন শ্বপ আগত পাব, যাওক তাত। এইখনো ৱাইন শ্বপে বনাই দে না। কফি শ্বপ বনাই কিনো ঘণ্টাটো পইচা পাবি? ৱাইন শ্বপ আমি সদায় মাল খাব পাৰিম, সদায় কৰিম, সদায় তই মালা মাল হৈ যাবি, কৰ না। ছাৰ প্লিজ কৈছোঁ, এইখন কফি শ্বপে হয়, কফি শ্বপ হৈ থাকিবই দিয়ক। ৱাইন শ্বপ ছাইডত পাব আপুনি, প্লিজ যাব পাৰে। বেলেগ কাষ্টমাৰৰ ডিষ্টাৰ্ব হৈ আছে, আপুনি যাওক না। ঐ পকাচোদা, এইখন কাষ্টমাৰ আছে, বেলেগ কাষ্টমাৰ ডিষ্টাৰ্ব হৈ আছে। ক'ত কাষ্টমাৰ দেখাচোন? আৰে কাষ্টমাৰ ভিতৰততো ময়ে কাষ্টমাৰ আছোঁ অকল, তই মোক ডিষ্টাৰ্ব কৰি আছ পকাচোদা কেলা হা? ছাৰ আপুনি থাকক, মই যাওঁ। আপুনি যি কৰিব কৈছে কৰক, আপুনিয়ে কৰক। কোনোবাই ঠিকেই কৈছিলে, মদাহীৰ লগত আৰ্গিউ কৰাতকৈ ছুচাইড কৰাই ভাল। মই ছুচাইডটো কৰিব বিচৰা নাই, সেইকাৰণে মই পলাওঁ এতিয়া। পলালেই ভাল হ'ব, তেতিয়াই জীৱনটো বাচিব আৰু। ৱেটাৰ ক'ত গ'লি? ঐ ক'ত গ'লি হে? ইও পলাল নেকি? ঠিকেই কয়, আই এম কামোৰৰ কিং চেঙেলি, ডোন্ট আণ্ডাৰএষ্টিমেট মি।